वेलकम टू माय यूट्यूब चैनल पुनर एटा ब्लॉग भिडिओ आपनलोक सकलोके स्वागतम जनाइছো আজি অফ গতিকে ভাবিছো আজি দিনটো আপোনালোকৰ লগতে পাৰ কৰো আৰু সেই কাৰণে হাতত মই আজি কেমেৰাটো তুলি লৈছো আৰু আজি দিনটো প্ৰতিটো মুহূৰ্ত আপোনালোকৰ লগত শেয়াৰ কৰিম নিশ্চয় ভালে আছে সুস্থ হৈ আছে আৰু সকলোকে পুনৰবাৰ কৈছো যে মাস্ক পৰিধান কৰি থাকিব আৰু হাতখন ঘৰত থকা মুহূৰ্তটো ধুই থাকিব বাহিৰত থাকিলে হাতখন স্যানিটাইজাৰ দি স্যানিটাইজ কৰি থাকিব আৰু হসাকৈ সকলোৱে মাস্ক পৰিধান কৰি থাকিব খুবেই বেয়া দিন আসলতে এইখিনি এটাৰ পিছত এটা মৃত্যু মানুহ ঢুকুৱাৰ খবৰ পাই আছো গতিকে মনটো খুবেই বেয়া লাগি আছে কাৰণ যিয়ে নহওক এনেদৰে কোনোবা ঢুকাই থকাৰ খবৰ পালে তেওঁ লাগিলে নিজৰ পৰিয়ালৰে নহওক কিয় নিজৰ চুবুৰীয়া চিনাকি নহওক কিয় শুনি খুবেই বেয়া লাগে তাতে প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু যিসকল কৰোনাৰ এই ভাইৰাছৰ সৈতে যুঁজি আছে তেওঁলোকো যাতে সোনকালে সুস্থ হৈ উঠে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছো গতিকে আহক ব্লগটো আৰম্ভ কৰো আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এটা সাবস্ক্ৰাইব কৰিব ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব অল ইন ওয়ান আসলতে এইটো মই এতিয়া খাম এইটো হ'ল হাৰ্বেল লেমন ট্ৰী আৰু এইটো খোৱা মই বহুত দিন বাইগৰাকে কৈছিলে মই এইটো স্পন্সৰ বা কিবা নহয় দেই এইটো মই অনলাইন লৈছিলোঁ মোক এটাকে বায়ে কৈছিলে যে এইটো খালে দুৰ্বল ভাল লাগি থাকিলে ঠিক হৈ থাকে গতিকে মই ৰাতিপুৱা আজিকালি এইটো একাপ খাওঁ এনেকুৱা কাপটোত হ'লে কফি কাপটোত এক কাপ দিব লাগে যদি সৰু কাপত বনায় তেনেহলে আপুনি দুটা কাপ কৰিব পাৰিব গতিকে এক কাপ হাৰ্বেল লেমন টিৰে আজি পুৱাটি আৰম্ভ কৰো আজি ভিডিঅ'টি আৰম্ভ কৰো মই এক কাপ খাই ন আৰু তাৰ পিছত আপোনালোকক লগ পাই আছো যেটো আপোনালোকক মই এইটো দেখাইছো আপোনালোকে যিসকলে খাব বিচাৰে কাৰোবাৰ মা দেউতা অসুস্থ হৈ আছে বা আপুনিও যদি অকণমান উইকনেছ ফিল কৰে তেনেহলে খাব পাৰিব আৰু এইটো মই পুনৰবাৰ কৈছো এইটো একো স্পন্সৰ কোনোবাই মোক পইচা দিয়া নাই স্পন্সৰ কৰিবৰ কাৰণে মই নিজৰ পইচা কিনি মোক ভাল বুলি কোৱাৰ কাৰণে মই খাইছো গতিকে আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকে খাব পাৰিব যদি খায় মই খাই লওঁ লগ পাই আছো মোৰ ফুল আৰু মই যেহেতু শনিবাৰে সময় পাওঁ সেইকাৰণে অকণমান সময় মই ফুলখিনি লগত কটাওঁ আসলতে আমাৰ এই বিল্ডিংটোত ইমানেই ফুল আছে যে মোৰ এই ফুলখিনি মানে এপাচি শাকত এটা জলকীয়া বুলি যে কয় ঠিক তেনেকুৱা হয় আৰু এই জোপা হ'ল দুপৰটেঙা মাজতে দুপৰটেঙা জোপা লগাই থৈছোঁ মই এইজোপা একদম সৰু ডাল এটা মোক আমাৰ অফিচাৰ এজন দাদাই দিছিলে পগোদা বুলি কওঁ আমি তেওঁ দিছিল আৰু মই লগাই থৈছোঁ এজোপা যেহেতু এজোপা দৰৱ হয় পাতে গজা পাতৰ পৰাও হয় তো মই ডাল দিয়ে লগাইছিলোঁ এইকেইজোপাই আৰু যেহেতু ৰ'দ নপৰে আমাৰ ইয়াতে মানে মোৰ এই তলৰ ফুলখিনি ৰ'দ নপৰে সেইকাৰণে অকণমান ভাবিছোঁ আজি মই এইখিনি খুচৰি দিওঁ এইজোপা হ'ল মানি প্লান্ট সৰু ডাল এটা ৰুই থৈছোঁ পানী মই অকণমান আগতে দিলোঁ এয়া দেখিছে কোমল হৈ আছে পানীটো দিলোঁ যিহেতু মই অকলে থাকোঁ যেহেতু মই অকলে থাকোঁ আৰু মোক সেইকাৰণে কেমেৰাত হেল্প কৰি দিবলৈ মানে ধৰি দিবলৈ কোনো নাই গতিকে মই নিজেই আপোনালোকক অকণমান যিমানকণ পাৰোঁ দেখাম এইজোপা কি ধুনীয়া কালাৰটো চাওক
গুড়িবোৰ অকণমান খুচৰি খুচৰি দিলে ফুলবোৰ ভাল হৈ থাকে, বাঢ়িব পাৰে যিহেতু। খালি চাব যাতে ফুলবোৰ খুচৰি দিওঁতে আপোনাৰ যাতে শিপাটো কাট খাই নাযায়। আৰু মোৰ ওচৰত এইবোৰ খুচৰিবলৈ একো নাই, গতিকে মই সদায় এই অকণমানি চুৰিখনে ব্যৱহাৰ কৰোঁ। এইবোৰ যোগাৰু। আৰু এই কচুজোপা চাওক, পাতকেইখিলা নাই, গুৰিটো আছে। পাতকেইখিলা আনি কোনো বতাহ মাৰোঁতে ভাঙি গ'ল। এইজোপা লাহে লাহে বাঢ়িছেগৈ, অকণমান হৈছে, আপোনালোকে দেখেই চাগে প্লাণ্টটো। আৰু এইকেইটা হ'ল ৰেইন লিলি, এইকেইটা বৰষুণ দিলে ফুলিব। বেছিভাগ আচলতে ইয়াতে নুফুলা ফুলহে আছে। এইকেইটা ফুলিব, মাজত এইটো ফুলিয়ে আছে, ইয়াৰে এইকেইটা ফুলিব, এইটো ফুলিব, এইটো ফুলিব। আৰু এইজোপা এল'ভেৰা মোৰ স্বাস্থ্যটো খুব ধুনীয়া আছিলে, কিন্তু ৰুম চেঞ্জ কৰোঁতে এল'ভেৰাজোপা যেতিয়া লৈ আহিছিলোঁ ভাঙিলে গাড়ীত আনোতে, আৰু এতিয়া তাৰ অৱস্থা একদম বেয়া। এইকেইটা চব কলি পৰিছে। মই যিহেতু আজি সময় পাইছোঁ, গতিকে অকণমান ফুলখিনি চাফা কৰি দিওঁ, মানে গুৰিখিনি খুচৰি দিওঁ, আৰু পানী যিহেতু দিলোঁৱে অকণমান গুৰিখিনি খুচৰি দিওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আপুনি এৰাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ, আৰু এতিয়া বতৰটো একদম বেয়া কৰি আহিছে। বতাহ মেঘে গাজি আছে, দেখিছে পূৰা বতাহ মাৰি আছে, হয়তো ধুমুহা বতাহ আহিব পাৰে, বৰষুণ আহিব পাৰে। এতিয়া একদম বতৰৰ কথা ক'ব নোৱাৰি। ৰাতিপুৱা যিটো ৰ'দ দি আছিলে, আৰু মোৰ চকুৰ গুৰিবোৰ চাওকচোন কেনেকুৱা ক'লা পৰিছে। আচলতে আমি 8 ঘণ্টা 9 ঘণ্টা কম্পিউটাৰত কাম কৰোঁ অফিচত, আৰু আহি তাৰপিছতো মোবাইলত আপোনালোকৰ ভিডিঅ'বিলাক চাওঁ, ইউটিউবত নিজৰ এডিটিঙৰ কাম কৰোঁ। গতিকে একদম অৱস্থা বেয়া হৈ গৈছে চকুৰ, আৰু সেইকাৰণে মই অকণমান কাজল লগাই আছোঁ, কাৰণ নহ'লে দেখিব মোক একদম ফুটুনি ফুটুনি যেন দেখিব। বতাহ মাৰি আছে চাওক। বতৰটো বেয়া হৈ অহাৰ কাৰণে কাৰেণ্টটো কাটি দিলে, আৰু মোৰ ৰুমত নাই এতিয়া কাৰেণ্ট, আৰু মোৰ যিহেতু ইনভাৰ্টাৰো নাই, সেইকাৰণে একদম ৰুমটো আন্ধাৰ হৈ আছে, আৰু মই বাহিৰত ৰৈ আছোঁ, খানাও বনাব পৰা নাই। নাজানো আৰু কেতিয়া আহে, কেতিয়া খানা বনাম, কেতিয়া খাম। কাৰেণ্টটো আহিলে, আৰু মোৰ যিহেতু ৰুমত নাই ইনভাৰ্টাৰ, আৰু সেইকাৰণে মই খানা বনাব পৰা নাই ইমান দেৰিলৈকে। এতিয়া হ'ল 2:20, আৰু এতিয়া লৰালৰিকৈ যাওঁ খানাটো বনাই লওঁ। গতিকে ব'লক কি বনাওঁনো দেখাওঁ আপোনালোকক। দুপৰীয়াৰ সাজটো কিনো খাওঁ আজি তাকে দেখাওঁ। আৰু সঁচাকৈ বতৰটো খুব বেয়া কৰিছে চাওক, মোৰ খিৰিকীয়েদি দেখাইছোঁ একদম ক'লা মলা কৰিছে। কি হ'ব নাজানো, ভূমিকম্পই আহে নে ধুমুহাই আহে, মেঘে পূৰা গাজি আছে। ব'লক কিটচেনলৈ, আৰু এতিয়া বনাওঁ কিবা এটা খাবৰ কাৰণে। যিহেতু গুজৰি গুমৰি আছিল, আৰু অৱশেষত বৰষুণ যাক আহিল, আৰু বৰষুণ অহা দেখি মোৰ শুবনি মন গৈছে, কাৰণ এই সময়খিনি নাপাওঁ। গতিকে এতিয়া মই ভাবিছোঁ গৈ লৈ অকণমান দেৰি শুই লওঁ, আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ।
এতিয়া মোৰ টোপনি নাহিলে, এনেই বিচনাত অকণমান দেৰি পৰি আছিলোঁ, কিবা এটা চালোঁ আৰু এতিয়া উঠিছোঁ। উঠি লৈ ভাবিছোঁ কিবা এটা যিটো খাব মন যায়, এনেকুৱা ডাৱৰীয়া বতৰ হৈ থাকিলে। সেইকাৰণে মই লৈছোঁ এয়া চাওক, এনেদৰে বাদাম মই অকণমান নিমখ দিছোঁ আৰু অকণমান তেল দি অকণমান ফ্ৰাই কৰিছোঁ, আৰু এইখিনি অকণমান খাই অকণমান কিবা এখন চাই থাকোঁ। তাৰপিছত আপোনালোকক পুনৰ লগ পাম। যিহেতু ভিডিঅ'টি এণ্ড কৰিব নোৱাৰিলোঁ আৰু ভাবিছোঁ এতিয়া এণ্ডিংটো মই লৈ লওঁ। আৰু মই এতিয়া অফিচলৈ যাবলৈ ৰেডি হৈ আছোঁ, যিহেতু অফিচ যাবই লাগিব, কাম কৰিবই লাগিব। কিন্তু পুনৰবাৰ সকলোকে কৈছোঁ, আপোনালোকে প্ৰথমে নিজকে সুস্থ কৰি ৰাখক। নিজে সুস্থ হৈ থাকিলেহে আপুনি ঘৰখনকো সুস্থ কৰি ৰাখিব পাৰিব। গতিকে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব, আৰু কাম নাথাকিলে ঘৰৰ বাহিৰলৈ ওলাই নাযাব। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত 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 ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে আহিম, আৰু তেতিয়ালৈ আপোনালোক সকলো সুস্থ হৈ থাকক, ভালে থাকক। বাই বাই।